ATM SBI বেংকৰ পৰা পইচা ওলাবলৈ গৈছিলোঁ। তেতিয়া মই মানে নোৱাৰিলোঁ, কিবা এটা কি হ'ল নাই। তো ওচৰত মানুহ এজন আছিলে, সি ক'লে দিয়ক মই চাই দিম। সি চাই দিম কৈ ATMটো মোৰ ল'লে। ATM লোৱাৰ পাছত সি তাত সোমালে আৰু চিক্ৰেট নম্বৰ মাৰিব ক'লে। মই মাৰিলোঁ, মাৰাৰ পাছত এইটো পইচা ওলোৱা নাই। আকৌ সি এই কাৰ্ডটো ওলাই একদম এনেকুৱা ভৰি আৰু সোমাইছে। আকৌ মোক নম্বৰ মাৰিবলৈ কৈছে, মই নম্বৰ মাৰিলোঁ, পইচা নোলালে। তেতিয়া মোক ক'লে নাই, আপোনাৰ ATMটো কিবা গণ্ডগোল আছে। তেনেকুৱা কৈ মই তাৰ পৰা গুচি আহিলোঁ। তাৰ পিছদিন দেখিলোঁ মোৰ একাউণ্টৰ পৰা 40,000 টকা গায়ব হৈ গ'ল। তাৰপাছত মই বেংকত গৈ ক'লোঁ, এনেকুৱা কথা, মোৰ পইচাটো কি হ'ল? তো বোলে নাই, এইটো কমপ্লেইণ্ট কৰিব লাগিব। তো কমপ্লেইণ্ট তাত লিখিলোঁ। তেতিয়া মই দেখিলোঁ কি সেই ল'ৰাটোৱে যিটো পইচা ওলাই দিবলৈ চেষ্টা কৰিছিলে, সি মোৰ ATM বদলি কৰি আৰু মোক বেলেগ এটা ATM ধৰাই গুচি গ'ল। তাৰপাছত বেংকৰ পৰা মই গোটেই ডকুমেণ্টছটো ওলালোঁ, কোনে পইচা ওলাইছে কি। তেতিয়া ডকুমেণ্টছো মোক দিলে, বোলে তোমাৰ ATMৰ তুমি কাৰোবাক দিছে না কি হৈছে, সেইটো পইচাটো ওলালে। পদুমণিৰ পৰা 4বাৰ 5বাৰকৈ মানুহজন পইচা ওলালে। তাৰপাছত থানাত ৰিপৰ্ট কৰিলোঁ। থানা ৰিপৰ্ট কৰাৰ পাছত থানাই এইটো